জিকাৰ পিছত প্ৰথম আমাৰ মাছ কেটাৰিং গণসমাৱেশ। এই গণসমাৱেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ। এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছ কেটাৰিঙত। আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই BTC-বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি BTC-বাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক। আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই কামটো আমি কেনেকৈ লৈ যাম, কেনেকৈ এক্সিকিউট কৰিম, সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ। স্যার আপসুৰ লগত আপোনাৰ আপসুৰ লগত আসলে কি সংঘাত হৈছে স্যার? আপসুৰ লগত কি সংঘাত? আপুনি ক'লে স্যার যে সভাপতিয়ে আপোনাক মোক বিচাৰিছে, আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে, এইটোকে সুধিছোঁ মই। ওৱান হাগ্ৰামা মানে কি? হাগ্ৰামাক বিচাৰিছে কি কাৰণত? আলোচনা কৰিবৰ কাৰণে না মাৰিবৰ কাৰণে, এইটোকে সুধিছোঁ মই। নিবিচাৰে নেকি আচলতে? আপসু বা UPPL একে বস্তু। ইহঁতে উন্নয়ন নিবিচাৰে। এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে। এইটো গণ্ডগোল কৰিবই ইহঁতে, য'তে ত'তে গণ্ডগোল কৰি পেলাই BTCৰ পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে, আমি জানো এইটো। আৰু BTCৰ এই এছেম্বলিৰ যিটো লণ্ডভণ্ড কৰিছে, ইয়াৰ কাৰণে তদন্ত লাগে বুলি আমি ইতিমধ্যে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ। ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। সেইটো ইলেকশ্যন হয়, ইলেকশ্যনতো আৰু হ'ব। এইটোতো আমি জিকাৱাৰ পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে, কেনেকৈ কাম কৰিম, সেইটোকে আমি জনাইছোঁ। এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই, ওলাবহে। উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব? উন্নয়নটো বিৰাট ভাল। আপুনি চাওক, আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ BTC অফিচিয়েলৰ মাজত আমাৰ মাজত আলোচনা হৈছে। ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ, আধাৰশিলা কৰিম। আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব। আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব। আৰু আমাৰ বেকী নদী, হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব। আৰু এনেকুৱা আমাৰ সেই গেৰুৱা, সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব। সেইবিলাক যাত্ৰা। আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ৰাস্তা, ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ। কি লক্ষ্য হ'ব ছাৰ আপোনালোকৰ? এছেম্বলিত আপোনালোকে কেনেকুৱা লক্ষ্য লৈ আগবাঢ়িব? এছেম্বলি 100% আসনলৈ আগবাঢ়িব? নাই, অসমত 126টা এছেম্বলি চিট আছে। কি আপোনাৰ আমাৰ তোমাৰ কি আছে? 126টা চিটটো মোৰ এৰিয়া কি আছে? চব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই। 126টা সমষ্টি আছে। NDA হিচাপে কোনে ক'ত খেলিব, BPF ক'ত খেলিব, BJP ক'ত খেলিব বা AGP ক'ত খেলিব, সেইটো NDA হিচাপে আমি চিটটো বিতৰণ কৰিছোঁ। 15টা চিটত NDA দিয়াৰ একদম ফাইনেল। অসমত 126টা, 15টা কি কয়? BTCত 15টা আছে। 126টা টোটেল। এই 15টা। নমস্কাৰ। প্ৰতিশ্ৰুতি দিছিল। প্ৰমোদক কথা দিছে। প্ৰমোদ মানে কি? আপচুহে চলাইছে। প্ৰমোদৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই BTC চলাইছিল। এতিয়া পাইছে মজা। আগন্তুক চৰকাৰ, যিখন চৰকাৰ হ'ব, তাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব বিচাৰে আপুনি? চব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, কোন হ'ব? 26ত হ'ব। 26ত নহয়, 30লৈকে হ'ব। 30লৈকে চব হ'ব। আলোচনা চলিছে। এইবিলাক ক'বই নালাগে।